নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত সকলোকে স্বাগতম জনালোঁ। আজি মই পাকঘৰত বুটৰ ঘুগুনি বনালোঁ। কেনেকৈ বনালোঁ চাওঁ আহক। প্ৰথমতে মই বুটখিনি আগদিনা ৰাতিতে তিয়াই ৰাখিছিলোঁ। মই বগা জাতৰ বুটটো লৈছোঁ। বজাৰত বেলেগ বেলেগ বহু ধৰণৰ বুট পোৱা যায়। এইটো মই সৰু চাইজৰ লৈছোঁ, ইয়াতকৈ ডাঙৰ চাইজৰো পাব। বুটখিনি মই ৰাতিতে তিয়াই ৰাখিছোঁ আৰু বুটখিনি ধুই পখালি কুকাৰত দিয়াৰ পিছত মই 3 কাপ পানী ঢালি দিছোঁ। এই বুটৰ ঘুগুনি লুচি বা পুৰিৰ লগত আলহী অহা হ'লে আপুনি এনেদৰে বনাই পৰিৱেশন কৰিব পাৰিব। আৰু একেলগত মই তাত 2টা পকা বিলাহীও দি দিছোঁ। 2টা সৰু চাইজৰ পিঁয়াজ, ইঞ্চিমান আদা দি দিছোঁ। নহৰু 10-12 ফুটামান দি লৈছোঁ। লগত এটা শুকান জলকীয়াও দি দিছোঁ। কম জ্বলা খোৱাৰ কাৰণে জলকীয়া এটা দিছোঁ, আপোনালোকে বিচাৰিলে বেছিও দিব পাৰে। আৰু ইলাচি এটা দিছোঁ আৰু লগত এটুকুৰা ডালচেনিও দিছোঁ। 2টামান লং আৰু লগত এখন তেজপাতো দি দিছোঁ। শেষত অকণমান ঘিউ দি দিছোঁ। নিমখ জোখমতে দি দিব। প্ৰেছাৰ কুকাৰৰ ঢাকনখন ভালকৈ লগাই বুটখিনি 4টামান চিটি পৰিব দিব। 4টামান চিটি দিয়াৰ পিছত এয়া আমাৰ বুট, বিলাহী, নহৰু, পিঁয়াজখিনি একেলগে সিজি গৈছে। এতিয়া বিলাহী, পিঁয়াজ, নহৰু, শুকান জলকীয়া, গোটা জলকীয়া, ইলাচিয়ে এইখিনি একেলগে পেষ্ট বনাব। আৰু ফ্লেভাৰ অহাৰ কাৰণে আমি যিখিনি গোটা মছলা দি দিছিলোঁ, তেজপাত, লং, ডালচেনি, এইখিনি বেলেগে ওলাই ৰাখিব, কাৰণ খোৱাৰ সময়ত মুখত আহি গ'লে কিছুমানে বেয়া পায়। সেইকাৰণে এইখিনি বেলেগে ওলাই ৰাখিব। আমাৰ ওলোৱা হৈ গ'ল। আদা, নহৰু, পিঁয়াজ, কেঁচা জলকীয়া, শুকান জলকীয়া একেলগে পেষ্ট কৰা হৈ গ'ল। এতিয়া কেৰাহীত 4 টেবুল চামুচমান তেল দি ল'ব। তেল গৰম হোৱাৰ পিছত মছলাৰ পেষ্টখিনি দি ল'ব। আপোনাৰ ঘৰত গোটা জিৰা থকা হ'লে তেলত অকণমান ফৰণ দিব পাৰে। মই ৰাখি দিব কৈছিলোঁ যদিও মায়ে গোটেইখিনি পাহৰি পাউডাৰ কৰি ৰাখি দিলে, সেয়ে মই ডাইৰেক্ট মছলাখিনিয়ে দি দিলোঁ। মছলা পাতিটো অলপমান পানী দি ধুই পানীটো দিব পাৰে। মছলাৰ পেষ্টটোত অকণমান নিমখ দি দিছোঁ। নিমখটো দিয়াতে সাৱধান হ'ব, কাৰণ নিমখ আগতেও দিয়া আছে বুটখিনিত। অলপমান হালধি দি দিব, আধা চামুচমান। তাৰপিছতে ধনিয়া গুড়া, জিৰা গুড়া দি ল'ব। মছলাখিনি কিছু সময় ভজাৰ পিছত যেতিয়া তেল এৰিবলৈ ধৰে, তেতিয়া সিজাই লোৱা বুটখিনি ইয়াত ঢালি দিব। জোলটো অলপ বেছিকৈ ৰাখিব বিচাৰিলে পিছত অকণমান গৰম পানী ঢালি দিব পাৰে। এইখিনি যিহেতু প্ৰেছাৰ কুকাৰত আগতে সিজাই লোৱা হৈছে, এতিয়া মই কেৰাহীতে বুটখিনি 10 মিনিট উতল আহিবলৈ দিম। দহ মিনিটমান উতলোৱাৰ পিছত ইয়াত মই আধা চামুচমান গৰম মছলা দি দিছোঁ। ধনিয়া পাতৰ ছিজন থকা হ'লে নমোৱাৰ আগতে ধনিয়া পাতো দি দিব পাৰে। মোৰ লগত মান ধনিয়া আছিল, সেইকাৰণে মই মান ধনিয়াই দি দিছোঁ। এই বুটৰ ঘুগুনি আপুনি ৰুটি বা পুৰিৰ লগত পৰিৱেশন কৰিব পাৰে। বন্ধু বান্ধৱীসকল, এয়া আমাৰ বুটৰ ঘুগুনি হৈ গ'ল। ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটিত নতুন হ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব।